বড়োসকলৰ যিটো চুক্তি হৈছিলে নগাসকলৰ যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হৈছিলে ইহঁতৰ চেয়াৰমেনক ইহঁতৰ বা NSৰ মানে জেনেৰেল ছেক্ৰেটাৰী কি ধৰণে একেবাৰে সমান সমান একেখন চেয়াৰত গৈ হাবুদ মাৰি ধৰিছে আৰু ফৰেষ্ট বৰুৱায়া গাज्रि मोननायबो गैया मोजां मोननायबो गैया नाथाय माखासे राजनितिकनि माखासे दैदेनगिरिफोरजों मा बानाय जादों आरो सरखारनि आखायाव खाख्रब जायोबा मा जायो बेखौ एसे गावनि खुगाजों फोरमायहरदों दा फरेस्ट बरुवानि बुंनायखौ एसे खोनासंलांदो আপুনি সুধিছে এই চুক্তিখনৰ প্ৰতিক্ৰিয়া হয় কি সুধিছে এই প্ৰতিক্ৰিয়াটো জনাবলৈ যাওঁতে মই এটা কথা ক'বই লাগিব আমি এই চুক্তিখন শুনি আচৰিত হোৱা নাই বিচলিত হোৱা নাই তাৰ পিছতে ক্ষুভিত হোৱা নাই যেনেকৈ আমি জানো কি হ'ব ইয়াৰ ফলটো কি হ'ব কি নহ'ব এই কথাটো আমিতো 2010ৰ পৰা কৈ আহিছো না 2010ৰ পৰা কৈ কালিলৈকেতো কৈ আছিলে কথাটো জনগণৰ আমাৰ জনগণ এইবিলাক বিশেষকৈ চুক্তি নেতাসকলে কি কৈছে কেনেকৈ বুজাইছে আমিতো নাজানো জনগণে হয়তো নাজানে আৰু এই নেতাসকলে কি ধৰণে কথাবিলাক উত্থাপন কৰিছে হয়তো গভীৰভাৱে তাক বিশ্লেষণো কৰা নাই বোধহয় জনগণে আৰু যিহেতু নেকি গোটেই উদ্যোগটো লৈছিলে আমাৰ অসমৰ গণ্যমান্য যিসকল বুদ্ধিজীৱী আছিলে শিক্ষিত সমাজে লৈছিলেতো যিসকলে এই মানে জাতীয় অভিৱৰ্তন 2010ত যিটো জাতীয় অভিৱৰ্তন পাতি তেওঁলোকক আলোচনালৈ প্ৰক্ষেপ কৰিছিলে আৰু এতিয়া দেখিছো গোটেইবিলাকে বিভিন্নজনে বিভিন্ন ধৰণে ইয়াতে কোনোবা সমালোচনা কৰিছে কোনোবা প্ৰশংসা কৰিছে এইটো বা থাকিব সমালোচনা থাকিব প্ৰশংসাও থাকিব তাৎপৰ্য বিষয় সেই সময়ৰ মানুহবিলাকে জনা নাছিলে নেকি যিকেইজন নেতা জেলৰ পৰা বা যিটো চ'কল এৰেঞ্জমেণ্ট বুলি ক'ব লাগিব সেইটো মাধ্যমে আহি নীতি আদৰ্শ বাদ দি আলোচনাত বহিছিল নীতি আদৰ্শ যেতিয়া বাদ দিছে সেইটো পলিটিকেল সেটেলমেণ্ট ৰাজনৈতিক যিটো সমাধানৰ সূত্ৰটো এটাও নোলাবতো ইয়াত নোলোৱাটো স্বাভাৱিক আমিতো আৰম্ভণিৰ পৰা কৈছো আৰু তেতিয়া মোৰ নাম দিছিলে এজন ব্যক্তিয়ে গণ্যমান্য মই ধৰাইদেউ বুলি তেখেতে মোক বোমা বৰুৱা নাম দিছে এতিয়াও হয়তো আপোনালোকৰ প্ৰিণ্ট মিডিয়া সেইটো এতিয়াও আছে বোমা বৰুৱা নাম দিছিলে মই কৈছো আপোনালোক এটা ভুল পথে গৈছে আৰু তেখেতসকলেও যিটো ভুল পথে এজন বিপ্লৱী নেতাই নিজৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শ পৰিত্যাগ কৰি তেনেকুৱা এটা পদক্ষেপ ল'বলৈ যায় তেতিয়াহ'লে আৰু তাতকৈ কি ৰাজনীতি পেকেজ পাব নেকি ৰাজনীতিৰ কিবা সমাধানৰ সূত্ৰ ওলাব নেকি তাত নোলায়তো আজিকালি যি ধৰণে চৌধুৰীয়েতো সুন্দৰকে কৈ দিছে যে আমি পৰাজয় বন্ধ কৰিছো পৰাজয় হৈহে নামিছো এই কৰিছিলো এইটো আমাৰ উপায় নাই বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু আমিতো এই কথাবিলাকে কৈছো 2010ৰ পৰা কৈ আহিছো ইমান যে আমাৰ এসময়ত আমাৰে সতীৰ্থ নেতা হৈ আছিলে আমাৰে অগ্ৰজ নেতা হৈ আছিলে তেখেতসকলৰ যি ধৰণৰ বক্তব্যবিলাক কৈছে যে আলোচনাৰ বিভিন্ন প্ৰশ্নত এই বিষয়টো সংবিধানত কোনো ধৰণৰ সুৰুঙা নাই পাবৰ কাৰণে আমুক এইটো পাব নাই জনগোষ্ঠী আমুকে পাব নাই এই ইমানবিলাক কথা নজনাকে গৈছিলে নেকি ভাৰতীয় সংবিধানত কি আছে সংবিধানৰ গন্তিত কথা পাতিম বুলি গৈছিলে গন্তিত কথা পাতিম যোৱাৰ পিছত আমি ক্ষুভিত নহয় দেই কথাটো কৈছো আমি লজ্জিত হৈছোতো বৰুৱা ডাঙৰীয়া আপোনাৰ লগত কথা হৈছে বুলি কৈছে অনুপ চেতিয়া ডাঙৰীয়াই আপোনাৰ লগত কথা পাতিছে বুলি কৈছে বা আপোনাৰ লগত আপোনাৰো সমৰ্থন এটা পৰ্যায়ত আছে বুলি উল্লেখ কৰিছে কথাটো কিমান দূৰ সত্য সমৰ্থন বুলি কথা নাইতো আমি কৈছো যে পলিটিকেল যদি এইটো নাই তেতিয়াহ'লে বা মানুহেতো অৱশ্যেই কৰিব পলিটিকেলৰ যদি আমাৰ পলিটিকেল আছে দাবী আছে আছে পলিটিকেল দাবীদাৰ থাকিলে কি নাপায় পলিটিকেলি হেৰি কৰ কিবা এটা কনভিন্স কৰ অকল পেকেজটো লৈতো নহ'বতো না মই উপায় নাই বুলি কৈছে উপায় নাইলেতো আপোনালোকে জনগণক কওক আমাক প্ৰতাৰণা কৰিছে আমি এইটো জেললৈ প্ৰক্ষেপ কৰিব তেনেকুৱা ধৰণৰ কথা কৈছে তেখেতসকলে জেললৈ প্ৰক্ষেপ কৰিব আমাৰ সেই পৰিস্থিতিটো নাই মইতো যি প্ৰথমৰ পৰা নাই তেখেতে কৈছে মই যেতিয়া প্ৰথমৰ পৰা নাই মই কেনেকৈ কৰিম যি কৰিলে আৰম্ভণিতে কৰিলে এইটোতো মই এতিয়া সংবোধন কৰিব নোৱাৰো আমি এইটো কৰিলো চচাই কৈছে যে মই এনেকৈ কৰিলো I try to convince but there is no any provision in the Indian constitution so there again I
try, then we try this one, then I try this one, again they turn down. There is no any provision in Indian constitution. এনেকে কৈছে তো কথাবিলাক তেতিয়াহ'লে বুজিব তেতিয়াহ'লে ইণ্ডিয়ান কনষ্টিটিউচনৰ আণ্ডাৰত গ'লে সেইটোৱে হ'বতো এইটো ইণ্ডিয়ান কনষ্টিটিউচনৰ আণ্ডাৰত নগৈ ইণ্ডিয়ান কনষ্টিটিউচনৰ বাহিৰত গৈ যাব লাগিবতো আৰু বাহিৰত যাবলৈ সেইটো নোৱাৰে ফোন কৰিছিলোঁ অৰবিন্দ ৰাজখোৱাক ফোন কৰি কৈছিলোঁ মোক যেতিয়া সেইটো মাঘৰ বিহুত জেলৰ পৰা ওলাই মই কৈছোঁ কি কেনেকুৱা কি খবৰ তেতিয়া মই মানে ফোন কৰিছিলোঁ মোক কোন হয় এনে ক'লে কোন হয় মই চিনি নাপাওঁ বুলি ক'লে এইটো খুব চিনি নাপাওঁ ঠিক আছে ফটককে সেইকাৰণে কোন হয় মই চিনি নাপাওঁ মোৰ মানুহ কথা আছে মইতো তোমালোকৰ লগতো সহযোগ কৰিব নোৱাৰো টেবুলত তোমালোকে কি পাতি আমিতো এইবিলাকত বহিব নোৱাৰো আমাৰ নীতি আদৰ্শ বেলেগ আমি নীতি আদৰ্শত এতিয়াও গিভ আপ কৰা নে নকৰোঁ সেইকাৰণে আমি তাততো সোমাব নোৱাৰো কিন্তু এটা কথা কৰিব পাৰা তোমালোকে মই চিন্তা ক্ষেত্ৰত তোমালোকে নগাৰ দৰে যদি তোমালোকে বিচৰা সম্পদ বিচৰা কনষ্টিটিউচন বিচৰা ফ্লেগ বিচৰা আৰু বা অন্যান্য বহুত কিবা কিবি দিব পাৰে তোমালোকৰ জেললৈ প্ৰক্ষেপ নকৰেতো একোৱে নকৰে কি কৰিব তোমালোকৰ পিছে মানুহে যদি কয় আমাক এই ধৰণে আমাক জেললৈ প্ৰক্ষেপ কৰিছে এইটো কৰা তেতিয়া তোমালোকে মোক বা কিবা হেৰি কৰি মই তাত গৈ সহযোগ কৰিম এইটোতো কেতিয়াও ইম্পচিবল আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো বৰুৱা ডাঙৰীয়া মানে কথাটো এনেকুৱা হৈছে যে যিসকল ধৰক ভূটান অশান্ত বাগ ফুকন বা অন্যান্য এই ধৰণৰ যিসকল নেতা ভূটান অভিযানৰ সময়তে নিখোজ হৈছিল বা বিভিন্ন সময়ত নিখোজ হৈছিল তেখেতসকলক কেন্দ্ৰিক কোনো ধৰণৰ স্পেচিফিক বিশেষ কি কৰা হ'ব কি হ'ল এই ধৰণৰ কোনো কথা কিন্তু আমি এই পৰ্যন্ত চুক্তিখনত পোৱা নাই এতিয়া ইহঁতে এটা সুবিধা পাইছিলে মই এতিয়া সুবিধা পাই সেইকাৰণে কৈছোঁ যে ইহঁতে প্ৰতিটো কথাতে ইহঁতে দাবীদাৰ জোৰ কৰি মানে একদম কৰিবই লাগিব এইটো আপোনালোকে আমাক জনাব লাগিব বা এইটোতো বা কিছুমান হেৰি থাকিব লাগিব না বা নিজৰো এটা মানে হেৰি থাকিব শক্তি থাকিব লাগিব যে আমি এইটো কথাটোতো সাধাৰণ কথা আপোনালোকে কি কৰিছে আপুনি জনাই দিয়ক মৰিলে না মৃত না জীৱিত না ক'ত আছে ধৰি লোৱাটো আমাৰ সেইবিলাকে ইহঁতেও আৰু উৎসাহ যোগাব লাগিছে আলোচনা আছে যেতিয়া সিহঁতৰ পৰিয়াল বৰ্গবোৰে এইটো নিজে দেখিছেতো সন্মুখৰ পৰা ধৰি লৈ গৈছে আৰ্মীয়ে কিয় কেনেকৈ হেৰাব সেইটো শাস্তি দিবতো সেইবিলাক স্ক'পাছ কৰিব পৰাও এইটো কৰিব লাগে সেইটো আমাক সুযোগ দিয়ক আপোনালোকে কি কৰিছে এতিয়া আৰ্মীয়ে এইটো জবাব দি হ'ব এইখিনি কথা ক'ব নোৱাৰা হৈছে নোৱাৰা কি কাৰণে নোৱাৰা ক'ত বান্ধি থৈছে সিহঁতক আমিতো নাজানোতো এইটোৱেতো আচল কথা যেতিয়া নীতি নাথাকিলে সাহসো নাথাকেতো নীতি আদৰ্শৰ প্ৰতি সম্পূৰ্ণ যদি মানে তেজৰ ৰন্ধে নাথাকে ভয় খায়তো এইখনতো মইতো নিজে চকুৱে দেখিছোঁ যিটো লাইভ দি আছে না কিয় জাতিটোক ইমান তললৈ নমালে আৰু বড়োসকলৰ যিটো চুক্তি হৈছিলে নগাসকলৰ যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হৈছিলে ইহঁতৰ চেয়াৰমেনক ইহঁতৰ বা NSৰ মানে জেনেৰেল ছেক্ৰেটাৰী কি ধৰণে একেবাৰে সমান একেখন চেয়াৰত গৈ হাবুদ মাৰি ধৰিছে কৰিছে এই কথাটো অৱশ্যে লক্ষণীয় নেতাসকলক কিয় সন্মান নিদিলে এইটো ফটো এনেকৈ গ'ল সেইটো তেখেতসকলে জানিব আৰু এইটো মানুহেতো আমিও সেইটো হৃদয়ৰ পৰা আঘাত পাইছোঁ মই আৰু এটা কথা আপোনাক শেষ প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছো যে আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে এটা কথা কয় যে মই তেখেতৰ লগত আপোনাৰ কথা কয় আলোচনাত কথা পাতিছো বা আলোচনাত মিলিত হৈছো অভাৰ টেলিফোন শেহতীয়াকৈ এই চুক্তিখনক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কিবা বাৰ্তালাপ হৈছে নেকি কৈছে যে তেখেত এটা কথা কিন্তু তেখেতে কৈছে তেখেত আমাৰ এতিয়াও আমি এতিয়া কেটলিষ্টৰ হেৰিয়ৰ পৰা আমি ড্ৰপ কৰা নাই তেখেতে বাটকটীয়া যিটো নেকি অনুঘটকৰ কাম কৰি আছে এতিয়াও কৰি আছে সেইকাৰণে আমি তেখেতে কথা পতাটো হয় কথা নপতা বুলি আমি নাপাতো বুলি ক'লে ভুল হ'ব তেখেতে কৈছে এখন চুক্তি হ'ব চুক্তি তেখেতে মানে কৈছে যে আমাৰ যিখন চাৰ্টাৰ ডিমাণ্ড দি থৈছে আগতে সেইটো মতে কাম হ'ব ইয়াততো কোনো পলিটিকেল হেৰি নাই বুলি কৈছে চাওক আমি আলোচনাৰ প্ৰশ্নটো আমি আগেয়ে কৈছোঁ আমাৰ যিটো লক্ষ্য উদ্দেশ্য যে পলিটিকেল ৰাজনৈতিক যিটো আমাৰ ৰাজনৈতিক যিটো বুৰঞ্জীৰ প্ৰকৃত এটা ইছ্যু আছে এই ইছ্যুটো বাদে এই ইছ্যুটোক যদি মানে বা সন্মুখত ৰাখি আলোচনা কৰিবলৈ হয় তেতিয়াহ'লে আমিতো আৰু আমি না বুলি আজিলৈকে কৰা নাই আমি সেইটোত এগ্ৰী হ'ম সিহঁতৰ লগতে আমি আলোচনাত বহাৰো পক্ষপাতি নহয় আৰু যদি এইকাৰণে নহয় তেতিয়া আমাৰ লক্ষ্য উদ্দেশ্যৰ লগত সামঞ্জস্য ৰাখি কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আমাৰ পক্ষতো আমি আছো
যিটো মানে চুক্তিবিলাকৰ বিষয়ে ইহঁতক সুধিব লাগে আমিতো আমাৰ পথত অবিচল আছো আৰু জনগণ আমি প্ৰতাৰণা কৰা নাই ভৱিষ্যতেও নকৰোঁ আমি এই বিষয়টো আমি কোনো ধৰণৰ আচৰিত হোৱা নাই বিচলিত হোৱা নাই ক্ষোভিত হোৱা নাই কি কাৰণে বুলি ক'লে আমি এই গোটেই যিসকল যেতিয়াই সংযুক্ত মুক্তি বাহিনী অসম মানে বা অসমৰ নেতাসকলে যেতিয়া যিটো একদম মানে কোৰ ইছ্যু কোৰ বিষয় নীতি আদৰ্শ বিষয়জন দি আলোচনালৈ ঢাপলি মেলিলে বিশেষকৈ যিটো জাতীয় অভিৱৰ্তনৰ দ্বাৰা যিবিলাক সিদ্ধান্ত লৈ আলোচনাৰ আগবাঢ়িলে তেতিয়াৰ পৰা আমি কৈ আহিছো যে এয়া এইটো এৰেঞ্জ মানে চাৰেণ্ডাৰ ইয়াৰ প্ৰক্ৰিয়াটো এনেকুৱা হ'ব ৰিজাল্ট ইয়াৰ যিটো ফলটো কিন্তু শূন্য কোঠাতেই থাকিব এই কথাটো প্ৰমাণিত হৈছে সেইকাৰণে আমি ইয়াৰ কাৰণে খুব সেইকাৰণে আকৌ এবাৰ কৈছো আপোনাৰ আমি ক্ষোভিত নহয় ইয়াৰ কাৰণে বিচলিত নহয় আমি হতাশো নহয় আচৰিত হোৱা নাই সেইকাৰণে এইটো ইয়াৰ ওপৰত আমাৰ কি পাব কি নেপাব এইটো আমি কমেণ্ট দিয়াৰ কোনো বা প্ৰয়োজনে অনুভৱ কৰা নাই আৰু সেইকাৰণে এটা কথাই ক'বলৈ বিচাৰিছো এই গোটেই বিষয়টো যিহেতু নেকি সংযুক্ত মুক্তি বাহিনী অসমৰ নেতাসকলে স্বাক্ষৰ কৰিছে এই স্বাক্ষৰ কৰাৰ যিখন চুক্তি হৈছে একৰ্ড হৈছে এই একৰ্ডখনৰ মই জাষ্ট এটা শব্দ ক'ব বিচাৰিছো মানে দ্য একৰ্ড ইজ ডিসক্রিপটিভ মোৰ ৰিউমিনেটিভ এই শব্দটো এই দুটা শব্দতে মই ক'বলৈ এইকাৰণে বিচাৰিছো মানে ডিসক্রিপটিভ শব্দটো মই কিয় ব্যৱহাৰ কৰিছো লেছ ডিসক্রিপটিভ কিয় ক'বলৈ গৈছো এই শব্দটো হৈছে ইয়াৰ যিটো থাকিব লাগিছিলে ইয়াৰ যিটো ব্যাখ্যা থাকিব লাগিছিলে যিটো নেকি ইয়াৰ লাভালাভৰ কিটো হৈছে কি পাইছে কি নাই এইখিনি কোনো ধৰণৰ ইয়াত উল্লেখ নাই লগতে যিখন অকণমান চমুকৈ যিটো উল্লেখ কৰিছে এইটো এনেকুৱা কিবা কিবি পেকেজৰ ইকনমি পেকেজৰ কথা কৈছে আৰু এইটো কাৰণে যে 14টা বছৰ ইমান দীঘলীয়া বছৰ সেইকাৰণে মই মানে মোৰ ৰিউমিনেটিভ যিটো মই শব্দ ব্যৱহাৰ কৰিছো এইটোতো প্ৰযোজ্য হয় কাৰণে মোৰ ৰিউমিনেটিভ হৈছে এইটো কাৰণে 14টা বছৰ এইটো কোনো মানে অযুক্তিকৰ 14টা বছৰ ইহঁতি হৈ থকাৰ কোনো প্ৰয়োজন নাছিলে এইকাৰণে কৈছো এইটো ৰাজনৈতিক মেৰপাকত সোমাই গ'ল ইহঁতি ৰাজনৈতিক নেতাসকলো নচোৱাই অন্যান্য ফালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও ইহঁতে এলাগি কৰি 14টা বছৰ পাৰ কৰাই আছিলে এই বস্তুটো প্ৰথমেই কংগ্ৰেছে পাৰিলেহেঁতেন কংগ্ৰেছ যেতিয়া আহিছে কংগ্ৰেছে কিন্তু কেৱল মাত্ৰ ডিভাইড এণ্ড ৰুল কৰি পিনি এই থাপি থোপা মাৰি ৰাখিলে কংগ্ৰেছৰ প্ৰায় সময়টো এনেকৈ পাৰ কৰাই ললে কংগ্ৰেছে ইয়াৰ পৰা সেইটো সময় যেতিয়া 2010 প্ৰায় 11ত ওলাই 11 চব এইবিলাক চলি আছিলে কংগ্ৰেছে ভাবিছে আকৌ এইটো টান মানে আহিমে সেইকাৰণে মানে ইম্পৰ্টেণ্ট দিয়া নাছিলে যিহেতু ডিভাইড এণ্ড ৰুল কৰি ললে দুটা ভাগ কৰি ললে সেইকাৰণে সিহঁতে এইটো সমাধানৰ সূত্ৰটো বিচৰা নাছিলে